হেল্ল' ফ্ৰেণ্ডছ, নীলাক্ষী আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া পিছে গুড মৰ্ণিং হৈ থকা নাই, 11টা মানে বাজিলে। আজি অকণমান উঠাও দেৰি হ'ল, গা পা ধুই ল'লোঁ ধুনীয়াকৈ। এইফালে ধুনীয়া ধুনীয়া দেখিছেনে, ইমান কুমলীয়া কুমলীয়া ফ্ৰেঞ্চবিন বাইদেউ এগৰাকীয়ে দিছিলে মাহঁতৰ স্কুলৰ। আৰু এইফালে গাজৰো দি পঠিয়াইছিলে, পোৱা ঘৰে হয়। বিলাহীও দিছিলে, বিলাহীখিনি পলিথিনৰ পৰা জাষ্ট উলিয়াইছোঁহে, ধুব লাগিব, অলপ লেতেৰা হৈ আছে। তাৰপিছতে বোলো ভিডিঅ' অকণমান কৰি দেখাওঁ বুলি ভাবিছিলোঁ। কিনকিনীয়া বৰষুণ আজি দেখিছেনে, ইমান বৰষুণৰ বতৰত বেয়া লাগে নহয়, ভাল নালাগে কিবা মন চনবোৰ। এইফালে ছাগলীজনীয়ে ঘৰ লৈছে আৰু মানুহজনকতো ক'বই নালাগে, জীৱ জন্তু বুলি ক'লে লাগিয়ে থাকে একেবাৰে লগতে। মই সেইটো কাৰণে দেউতাই ইয়াত ধুনীয়াকৈ কঁঠাল পাত লৈ আনিছে, এইফালে ৰুটি ভাজি আচাৰ লৈ ধুনীয়াকৈ খাই ল'লোঁ। মাহঁতলৈ বাঢ়ি থৈছোঁ, দেউতাকো ভাত দিলোঁ। দেউতাহঁতে দিনটো ৰুটি খাই থাকিব নোৱাৰে, মানুহজনে মইহে খালোঁ ৰুটি, দেউতাক ভাত দিলোঁ। তাৰপিছতে মানে মালৈও বাঢ়ি থৈ দিছোঁ, মা স্কুলৰ পৰা আহি খাব। আমি ৰুটি খাই দিনটো থাকি যাম আৰু। বগৰী আচাৰ খাই ভাল পায়নে? মোৰ অকণমান মাংস চাংস নহ'লে আচাৰ অকণমান প্ৰয়োজন হয় বাৰু দেই। আজি যিহেতু আমনি লাগিছে, ধুনীয়াকৈ কিতাপ উলিয়াই লৈছোঁ পঢ়িবলৈ কাৰণে। কেতিয়াবা এনেকৈ সৰুকাললৈ ঘূৰি যাবলৈ মন যায়, ৰংমন কিতাপবোৰ পঢ়ি ভাল লাগে। আৰু আছে কিতাপ, গোটেইখিনি উলিয়াই লৈছোঁ পঢ়িবলৈ বুলি। যিহেতু ডাৱৰীয়া বতৰ, ফোনো চাই থাকিবলৈ ইমান মন নাযায়, নহয়নে বাৰু? তাৰপৰা কিতাপ পঢ়ি অলপ শুই গ'লোঁ। শুই উঠি আকৌ মায়ে চুজি বনাইছিলে, চুজি দি চাহটো খাই ল'লোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব